গৰম দিন আহি আছে মানে আহি গ'ল। এতিয়া আপুনি গাড়ীত ক'ৰবাত যাব হ'লে নিশ্চয় গাড়ীখনৰ এচি চলাব। কিন্তু ৰ'ব, কিছুমান এনেকুৱা মানুহো আছে যোনে যিমান গৰম হ'লেও গাড়ী এচি নচলায়, কাৰণ এচি চলালে গাড়ীখনে তেল বেছি খাব। বহুতে এনেকৈও ভাবে যে গাড়ীৰ এচি বেটেৰীত চলে আৰু সেইকাৰণে এচিৰ লগত তেলৰ একো সম্বন্ধ নাই। কিন্তু সঁচাটো কি? সঁচাকৈ এচি চলালে গাড়ীখনে তেল বেছি খায় নেকি? আজি এই ভিডিঅ'টোত আমি এইটো টপিকৰ ওপৰত কথা পাতিম। নমস্কাৰ, বিজ্ঞান চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম। এচি অৰ্থাৎ এয়াৰ কণ্ডিশ্যনাৰ এটা বহুত হেভি ছিষ্টেম হয়। যদি আপোনাৰ ঘৰত এচি আছে তেতিয়াহ'লে আপুনি জানিব যে যদি আপোনাৰ ঘৰত কাৰেণ্টৰ ভল্টেজ কম থাকে কেতিয়াবা, তেতিয়া এচিটো নচলে। আৰু যদি আপুনি এচি চলায় তেতিয়াহ'লে কাৰেণ্টৰ বিল বহুত আহি যায়। ইয়াৰ পৰা আপুনি অনুমান লগাব পাৰে যে এচিটো অপাৰেট হ'বলৈ কিমান বেছি পাৱাৰ লাগে। গাড়ীৰ বেটেৰীয়ে ইমান পাৱাৰ জেনেৰেট কৰিব নোৱাৰে আৰু সেইকাৰণে গাড়ীৰ বেটেৰীয়ে কোনো পধ্যে এচি চলাব নোৱাৰে। এচি চলাবলৈ গাড়ীৰ ইঞ্জিনৰ পৰা পাৱাৰ লোৱা হয়। ইঞ্জিনৰ ক্ৰেংক শ্বাফ্টৰ পৰা এচিক পাৱাৰ ছাপ্লাই কৰা হয়। যিহেতু ক্ৰেংক শ্বাফ্টে ইঞ্জিনৰ পৰা পাৱাৰ পায় আৰু ইঞ্জিন চলিবলৈ তেলৰ প্ৰয়োজন হয়, চ' আল্টিমেটলি এচি তেলৰ ওপৰত চলে। আৰু এইটো সঁচা কথা যে গাড়ী এচি চলালে গাড়ীখনে তেল বেছি খায়। এতিয়া আপুনি ভাবিছে চাগে, যদি আমি গাড়ীখনৰ এচিটো বন্ধ কৰি গাড়ীৰ খিৰিকীকেইখন খুলি দিওঁ তেতিয়া আমাৰ গাড়ীখনে তেল কমকৈ খাব। কিন্তু আপুনি ভুল ভাবিছে। আপুনি এইটো জানি আচৰিত হৈ যাব, গাড়ী খিৰিকী বন্ধ কৰি এচি চলাই যোৱাতকৈ এচি বন্ধ কৰি খিৰিকী খুলি গ'লে আপোনাৰ গাড়ীখনে বেছি তেল খাব। কিন্তু কিয়? কাৰণ যেতিয়া আপুনি গাড়ী খিৰিকী খুলি স্পীডত যায় তেতিয়া গাড়ীখনৰ এৰোডাইনামিক্স নষ্ট হৈ যায়। মানে ইঞ্জিনিয়াৰসকলে গাড়ীবোৰ এনেকুৱাকৈ ডিজাইন কৰে যাতে যেতিয়া গাড়ীখন স্পীডত যায় তেতিয়া এয়াৰ ৰেজিষ্টেঞ্চ অৰ্থাৎ বতাহৰ প্ৰেছাৰ কমকৈ লাগে। কিন্তু যেতিয়া আপুনি গাড়ী খিৰিকী খুলি স্পীডত যায় তেতিয়া বতাহ খিৰিকীয়েদি গাড়ীখনৰ ভিতৰলৈ সোমাই আহে আৰু বতাহে গাড়ীখনৰ ওপৰত এটা প্ৰেছাৰ এক্সাৰ্ট কৰে, যাৰ জহত গাড়ীখন আগলৈ যাবলৈ কষ্ট পায়। আৰু সেইকাৰণে গাড়ীখন আগলৈ নিবলৈ ইঞ্জিনে বেছি পাৱাৰ জেনেৰেট কৰিব লাগে। বেছি পাৱাৰ জেনেৰেট কৰিবলৈ হ'লে ইঞ্জিনক তেলো বহুত লাগিব আৰু এনেকৈয়ে গাড়ী খিৰিকী খুলি স্পীডত গ'লে গাড়ীখনে তেল এচি চলাই যোৱাতকৈও বেছি খায়। চ' গাইজ, আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপুনি নতুন কিবা এটা শিকিব পালে। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ ধন্যবাদ।